हेलो फ्रेंड्स जिमলৈ যাব ওলাইছো ভাবিলো এটা ভিডিও বনাই দিও মানে যে আমি যে ৰাতিপুৱা উঠিকে চাহ সিংৰা জিলাপি ৰুটি চুটি ঠিকছে হাত মুখ ধুয়ে যে খাই দিও এটো কিমান হেলদি আৰু আনহেলদি এই ভিডিওটোত কম তাৰ বাবে আমি অকনমান অতীতলৈ উভতি যাব লাগিব মানে আমাৰ পূৰ্বপুৰুষসকলে হিয়তে ৰাতিপুৱা উঠিকে ইমান বস্তু খোৱা নাছিল কিয় জানেনে কাৰণ হিয়তৰ তাত ইমান খাদ্য বস্তু মজুতে নাছিল হিয়তে ৰাতিপুৱা উঠিকে শিকাৰলৈ গৈছিল আৰু শিকাৰ কৰোতে কিমান কষ্টৰ কাম আপোনালোকে গমে পায় মানে এটা নিৰ্দিষ্ট সময়লৈকে ফিজিক্যাল এক্টিভিটি কৰিহে হিয়তে ৰাতিপুৱাৰ আহাৰ লৈছিল আৰু তাতে প্ৰটিনৰ পৰিমাণ পৰ্যাপ্ত পৰিমাণে থাকিছে আৰু আমি ৰাতিপুৱা উঠিকে যদি এইবিলাক চাহ সিংৰা জিলাপি ৰুটি চুটি খাই দুপুৰা দাবাকে ইয়াতে প্ৰটিনৰ পৰিমাণ নাই নগণ্য নাই 0% আৰু কাৰ্বোহাইড্ৰেট ভাল শৰীৰৰ কাৰণে শক্তিৰ যোগান ধৰে কিন্তু বেছিকৈ কাৰ্বোহাইড্ৰেট খালে শৰীৰত চৰ্বি হয় মানে কাৰ্বোহাইড্ৰেটে চৰ্বি বনায় তো গতিকে আপুনি ৰাতিপুৱা উঠিকে এইবিলাক ইমান দাবাকে নাখায় অকনমান ফিজিক্যাল এক্টিভিটি কৰক তাৰ পাছত ৰাতিপুৱাৰ আহাৰ লওক আৰু ৰাতিপুৱাৰ আহাৰটো এনেকৈ সেট কৰক যাতে তাতে প্ৰটিনৰ পৰিমাণ আটাইতকৈ বেছি থাকে আশা কৰিছো ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব ধন্যবাদ